বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত মই ভিডিঅ' এটা আপলোড দিম বুলি ভাবিছোঁ। মানে ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'ব। মই মানে কি হয়, এটা সাধাৰণ এটা সৰু আৰু বিজনেছ এটা কৰি আছোঁ। বিজনেছটোত মানে কি হয়, আমি কলবিলাক নি পেলাই ফেক্টৰীত দিয়া হয়। ফেক্টৰীত মানে এইটো কেঁচুসাৰ উৎপাদন কৰা হয়। কেঁচুসাৰবিলাক আকৌ তাৰপৰা বাগানত দিয়া হয়। তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। বলক গৈ আছোঁ। কলগছবিলাক মানে আমি এনেকৈ কাটি ৰেডি কৰি লওঁ। এতিয়া বহুত টেকনিক লগাই কাটি থকা হৈছে। নহ'লে মানে কি হয়, ইয়াত মানে খেতি পথাৰ আছে, এইবিলাক কবি বুলি এনেকৈ লগাই থৈ দিছে ওচৰৰ কাষৰ মানুহ ঘৰ। ইয়াত পৰি গ'লে মানে বহুত দিগদাৰ হৈ যাব। সেইকাৰণে ইয়াত মানে এই ডাংডাল এনেকৈ টেকনিকত লগাই ই ঠেলিব। পাৰিবিনে ঠেলিবলৈ অকলে? ই কাটি আছে। অঁ, ধুনীয়াকৈ ইয়াক কাটি পিনে পেলাব লাগিব। তাৰমানে কাটি আছে, চাই থাকক আপোনালোকে। এতিয়া সি সিটো চাইডে কাটি দিব। কটাৰ পিছত মানে কলজোপা সিফাললৈ পেলাই দিব পৰা যাব। চাই থাকক আপোনালোকে। অঁ, এনেকৈ এতিয়া ইটো চাইডে পেলাই দিব পৰা হ'ল। কলখিনি কটাৰ কাম শেষ হৈ গৈছে। এতিয়া আমি মানে যিখন গাড়ীত নিয়া হ'ব, গাড়ীখিনিৰ জোখত মানে এতিয়া পিচিং কৰা হ'ব। কিছুমানে মানে সুবিধা কৰি লোৱা হৈছে আৰু গাড়ী তুলিব পৰাকৈ। এনেধৰণে ইমানটোকৈ পিচ কৰি লোৱা হৈছে। গাড়ীখনৰ মানে ডলাটো জোখত এতিয়া নিব গ'লে সুবিধা হ'ব। এইফালে যেনে পাতবিলাক কাটি মুকলি কৰি দিছে। এইবিলাক কাটি এতিয়া গোটেইবিলাক ৰেডি কৰি গাড়ীত উঠোৱা হ'ব। ইয়াত উঠোৱা হৈ আছে। পাৰিছে নাই? অঁ, এইবিলাক ৰেডি হৈ আছে আৰু খন্তেক পিছতে তুলিম, আপোনালোকক দেখাই থাকিম ভিডিঅ'বিলাক। সকলোখিনি কলগছ পিচিং কৰা হৈ গ'ল। এতিয়া সকলোখিনি কল পিচিং কৰা হৈ গ'ল। এতিয়া এনেধৰণে লোডিং কৰা হ'ব গাড়ীত। দুজনে আনি আছে, এনেকৈ গাড়ীখন ৰেডি আছে। এনেকৈ লোডিং হৈছে। এনেকৈ গোটেই কলখিনি লোডিং কৰা হ'ব গাড়ীখনত। এনেকৈ লোডিং হৈ আছে এতিয়া এডাল দুডালকৈ। এডাল উঠি গ'ল, 2 নম্বৰডাল ধুনীয়াকৈ দেই। আমাৰ এতিয়া গাড়ীত লোড কৰি হৈ গ'ল, একদম ক্লিয়াৰ লোড কৰি হৈ গ'ল। এতিয়া আমি ওলাই যাম। মই লঠি ল'লোঁ। এতিয়া আমি গৈ থাকোঁ ন? যাব লাগে। ৰাস্তাটো আমাৰ এনেকুৱা গাঁৱলীয়া ৰাস্তা। এতিয়া গাঁৱলীয়া ৰাস্তাতে ওলাই যাব লাগিব। এতিয়া লোডিং হৈ গ'ল, ক্লিয়াৰ। সিহঁতিকেইটা মোৰ হেল্প কৰা ল'ৰা আছেই দুটা। ধুনীয়াকৈ কামখিনি কৰি দিছে। মেইন ৰাস্তা ওলাই গ'লোহি। এতিয়া টাইম হৈ গৈছে, আমি কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। আমি এতিয়া খাই বৈ ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ ফেক্টৰীলৈ, য'ত আমি মানে এতিয়া কলখিনি পেলামগৈ। তাত আপোনালোকক দেখুৱাম তাত মেচিনবিলাক কেনেকৈ কল কাটিং কৰা হয়, কেনেকৈ কেঁচুসাৰ উৎপাদন কৰা হয়। এইবিলাক এখন ধুনীয়া সেউজীয়া পথাৰৰ মাজেদি আমি ৰাস্তাটোদি গৈ আছোঁ। এতিয়া বহুত ধুনীয়া পৰিৱেশ। বাকীখিনি দেখাই আছোঁ, বলক গৈ থাকোঁ। আমি আহি এতিয়া এডোখৰ বাগান এৰিয়া পাইছোঁহি। এতিয়া আমি যিখন বাগানত এতিয়া কলখিনি আমি পেলামগৈ, সেই বাগানখনৰ
এইটো কোম্পানীৰ বাগান হয়, তাতে আমি এতিয়া গৈ আছোঁ। গোটেই সেউজীয়া পৰিৱেশ আপোনালোকক দেখাই আছোঁ। ধুনীয়া এখন বাগান, সেউজীয়া। এতিয়া আমি গৈ আছোঁ, আপোনালোকক বাকীখিনি তাক দেখাই আছোঁ। বোলে দুজন একদম ভাগত পূৰা শুই গৈছে, টোপনি চাদা মাৰি আছে। গৈ থাকোঁ এতিয়া, বলক। আমি আহি এতিয়া বাগান পাই গ'লোহি। কলবিলাক এনেকৈ আনলোড কৰি থকা হৈছে। এতিয়া কলবিলাক আনলোড কৰি এনেকৈ আনলোড কৰা হ'ব। তাত এনেকৈ পেলাই দিয়া হৈছে, আপোনালোকক দেখাই আছোঁ। এইফালে তাৰপিছত এনেকৈ এইবিলাক ফালি লৈ এটা মেচিনত এনেকৈ ভৰাই দিয়া হ'ব। এইটো হ'ল মেচিন। এইফালেদি এনেকৈ কলবিলাক মানে হেৰি হৈ কাটিং হৈ ওলাই গৈছে, দেখাই আছোঁ। এইবিলাক ইয়াত ষ্টক হৈ গৈছে এফালৰ পৰা ওলাই। বাকীখিনি আৰু তাৰপিছত ইয়াৰ পৰা এনেকৈ গৈ ইয়াত গোবৰ, এইবিলাক কল, কেঁচুসাৰ উৎপাদন কৰা হয়, মানে এনেকৈ দিয়া হৈছে। এইবিলাক দীঘলীয়াকৈ এনেকৈ। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিল, আৰু পিছলৈ দেখাই থাকিম। থেংক ইউ।